আমাৰ আজি প্ৰথম হাতৰ গছত লাগে মানুহে খায় কিন্তু কোনেও কেতিয়াও দেখা নাপায় কি বাৰু উত্তৰটো কমেন্ট কৰি জনাওক যদিহে আপুনি ইয়াৰ উত্তৰটো জানে তো বলক ফ্ৰেন্ডছ উত্তৰটো চাই লওক ফ্ৰেন্ডছ ইয়াৰ উত্তৰ হ'ল অক্সিজেন আমাৰ আজি দ্বিতীয় হাতৰ কিমানৰ পৰা কিমান বাদ দিলে বাৰু কি থাকে উত্তৰটো কমেন্ট কৰি জনাওক ফ্ৰেন্ডছ ইয়াৰ উত্তৰ হ'ল ৰহে থাকিব কাৰণ কিমানৰ অৰ্থাৎ কিমানৰ পৰা মানে কিমানটো যদি আমি বাদ দিওঁ তেতিয়াহ'লে ৰটো থাকিব তো বলক ফ্ৰেন্ডছ এতিয়া আমি চতুৰ্থ হাতৰটো চাওঁ শিলৰে সৰসৰি শিলৰে মৰমৰি ক'ত দেখিলা তিনি মূৰ দহ ভৰি ফ্ৰেন্ডছ উত্তৰটো কমেন্ট কৰি জনাওক ফ্ৰেন্ডছ ইয়াৰ উত্তৰ হ'ল পথাৰত হালোৱা আমাৰ যি পঞ্চম হাতৰ লিকি লিকি ডমৰু চিকি চিকি পাত পালেং বাবৰিৰ মানিকৰ দাঁত কি বাৰু উত্তৰটো কমেন্ট কৰি জনাওক ফ্ৰেন্ডছ ইয়াৰ উত্তৰ হ'ল ডালিম আমাৰ যি ষষ্ঠম হাতৰ ৰজাৰ পুখুৰী তলবল কৰে কুটা এডাল পাৰিলে সৰ্বনাশ কৰে কি বাৰু উত্তৰটো কমেন্ট কৰি জনাওক ফ্ৰেন্ডছ ইয়াৰ উত্তৰ হ'ল আমাৰ চকু এতিয়া বলক আমাৰ আজি অন্তিম তথা শেষৰ হাতৰটো চাওঁ কি বস্তু শুকুৱাব পাৰি কিন্তু তিয়াব নোৱাৰি আকৌ এবাৰ কৈছো কি বস্তু শুকুৱাব পাৰি কিন্তু কেতিয়াও তিয়াব নোৱাৰি তো বলক ফ্ৰেন্ডছ উত্তৰটো চাওঁ উত্তৰটো হ'ল কচুপাত হয় ফ্ৰেন্ডছ কচুপাত আমি শুকুৱাব পাৰি কিন্তু কেতিয়াও তিয়াব নোৱাৰি তো ফ্ৰেন্ডছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব টু মাই চেনেল আমাৰ ভিডিঅ'বোৰ আপোনালোকক চাই কেনেকুৱা লাগে তলত এটা কমেন্ট কৰি নিশ্চয় জনাই দিব থ্যাংক ইউ ফ্ৰেন্ডছ বাই বাই